কিন্তু বাধ্য নকৰিব আপোনালোকৰ চৰকাৰখনে আমাক প্ৰতিবাদ কৰিবলৈ। যে ট্ৰাইবেল মানুহ আজি 77 ইয়াৰ্ছ হৈ যোৱাৰ পিছতো আমাৰ বহুতখিনি যিবিলাক বাৰ্থ ৰাইট বুলি কয়, কনষ্টিটিউচনেল ৰাইট বুলি কয়, সেইখিনি আমি বঞ্চিত হৈ আছোঁ আজি ডেটত। इन्ट्र' भिडिअ जायखौ नुदों जोङो लासैनो सावरायलांगोन। गिबियावनो बयनिसिमबो आंनि खुलुमनायखौ जासिहरबाय। लोगोसे आसा खालामो नोंथांमोन बयबो मोजां दङ। बेजों लोगोसेनो मिजिंथि भिडिअखौ जोबजासिम नायगोन आरो चेनेलखौ जुदि अनसायोबा प्लिज साबस्क्राइब खालामनानै लादो आरो खाथियाव थानाय बेल आइकनखौबो थुनानै लादो। सरकारा गोबां समाव गोबां आसा होयो, गोबां रादाय होयो, नाथाय बेफोरखौ मावफुंनायाव सरकारा समाय मथे मावफुंनानै होनो हानायखौ जों अनेक समाव नुबोआखै। दा जायफोर आसनि बा जायफोर खामानिनि थाखाय मोननो गोनां सरकारनिफ्राय मोननो गोनां माखासे मोनथायफोर थायो, बेफोरखौ मोननो थाखाय रायजो राजायानो जा सोरबा मानिबा कर्मियानो जा आन्दलन खालामाबानो मोना। मानोना सरकारा बेफोरखौ टाइम मथे माब्लाबाबो गोसो जानानै होआ। दा बिनिनो माखासे नुथायफोर ओंखारगासिनो दं ससियेल मिडियानि गेजेराव। नै दाखालि सिगां अंगनवाड़ी कर्मिफोरनि गोबां धरना, गोबां आन्दलन कार्यसुचि जालांबाय। दा बिनि उनाव नै दा आरो फैलायबाय मिड डे मिल, जायफोरनाखि फरायसालियाव सानजौफुनि ओंखाम संग्रा आइजोफोर, बिथांमोनहा गावसिनि जितु मान्थलि 1500 थाखा मोननाय दरमाहा बेखौ रेगुलार खालामनांगौ आरो बे दरमाहाखौ बारायनानै होनांगौनि थाखाय बिथांमोना गोख्रों रावै गोख्रोङै आन्दलन खालामगासिनो दं, प्रतिबाद कार्यसुचि लागासिनो दङ। दा बिथांमोनहा जुदि सरकारा थाबैनो बिथांमोननि डिमान्डखौ, बिथांमोननि मोनथायखौ जुदि होआब्ला बिथांमोनहा सोलेराव जि गैयै लांदां सोलेरनि आन्दलन खालामगोन होननानै सरकारखौ हुमखि होदों। बिदिब्ला नायलांदिनि भिडिअखौ एसे। তেওঁলোকে প্ৰতিবাদৰ ভাষা এখন চৰকাৰে বুজি নাপায়। চুলিখিনিলৈকে খুৰাই দিছোঁ, কিন্তু বাধ্য নকৰিব আপোনালোকৰ চৰকাৰখনে আমাক প্ৰতিবাদ কৰিবলৈ। প্ৰতিবাদ কৰিবলৈ আমি ভয় নকৰোঁ। তাৰ জগৰীয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টেকেলি আঁচনি উলিয়াব পাৰে, তেওঁলোকে বিহু আঁচনি উলিয়াব পাৰে, তেওঁলোকে চাইকেল আঁচনি উলিয়াব পাৰে, ঘৰত বহি থকা মহিলাসকলক অৰুণোদয় দিব পাৰে, ঘৰত বহি থকা মহিলাসকলে যিবিলাক লোন লয় সেইবিলাকৰ পইচা ধাৰ মাৰিব পাৰে। কিন্তু সামান্য এটা 1500 টকা সেইটো কি কৰিব নোৱাৰে, ৰেগুলাৰ কৰি দিব নোৱাৰে। তেখেতৰ একাপ চাহৰ দাম নহয় 1500 টকা, সেই 1500 টকাটো তেওঁলোকে দিব নোৱাৰে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াকো দেখিবলৈ পালোঁ। কুকুৰাঝাৰৰ 4000ৰো অধিক ৰন্ধন কৰ্মী আছে। সেই ৰন্ধন কৰ্মীসকলৰো প্ৰমোদ বড়ো ডাঙৰীয়াই এবাৰ মাত মতা নাই। সেইকাৰণে আজি কুকুৰাঝাৰত আহি আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ। আমাৰ 2022 চনৰ 25 মাৰ্চৰ দিনা শিক্ষামন্ত্ৰী মহোদয় কৈছিলে দৰমহা ৰেগুলাৰ হ'ব, অৰুণোদয় দিম, কিন্তু আজি ভেকুলীয়ে টোপ দিয়া নিচিনা টোপ দিয়ে পিন্ধাই থাকিলে। গতিকে সেইকাৰণে অহা নৱেম্বৰৰ 10 তাৰিখৰ ভিতৰত আমি জনতা ভৱন ঘেৰাও কৰিম আৰু তাৰ জগৰীয়া হ'ব কংসমামা, মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। প্ৰতিবাদ আমাৰ প্ৰথম প্ৰতিবাদ হ'ব নৱেম্বৰ মাহত আমাৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী, ডিচেম্বৰত হ'ব আমাৰ দিল্লীত কাৰ্যসূচী। তাৰপিছতো যদি ইয়াত নামানে আমি 100জনী মহিলা কৰিবলৈ বেছি সময় নালাগে। নিজৰ মূৰৰ চুলিখিনিহে খুৰাই দিছোঁ, কিন্তু আমাক বেয়া পৰিস্থিতি কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বাধ্য নকৰিব। আমি কিন্তু লাজ নকৰোঁ। আমাৰ প্ৰাপ্যটোৰ কাৰণে আমি বহুত দূৰলৈকে যাবগৈ পাৰোঁ। কেলৈ আমি আন্দোলন কৰিলে যে আপোনালোকৰ ফাণ্ডৰ পৰা পইচাটো আহে, আমি আন্দোলন কৰিলেহে আপোনালোকে আমাক পইচাটো মুকলি কৰি দিয়ে, তাকো মাননি এটা সামান্য 1500 টকা মাননি। बे ससे भिडिअखौ नायनानै निश्चय रायजो राजा नोंथांमोना हमनो हाबाय जे सरकारा रायजो राजाफोरखौ बा कर्मिफोरखौ बा कर्मचारिफोरखौ माबायदि आसा होयो आरो आसा होनानै माबायदि मावफुङालासिनो थायो। दा बिनि थाखायनो जोङो रायजो राजाफ्रा माने प्रतिबाद खालामाबानो मोनसेबो मोनथायखौ जोङो मोना। बिदिब्ला जोङो बबे रायजोखौ जोङो जौगाबाय, शान्ति जाबाय, गोजोन जाबाय होनना बुंनो हायो। दा गुबुन फारसेथिं आरोबाव मोनसे भिडिअ दङ जे अल आसाम ट्राइबेल स्टुडेन्ट इउनियननि बिथां राजु देउरि बिथाङा ट्राइबेलफोरखौ जे आसाम सरकारा माने नासयनानै गादबनानै दोनदों, बिनि गेजेराव माखासे खोथाफोर बुंदों। আমাৰ উদ্দেশ্য এটাই যে ট্ৰাইবেল মানুহ আজি 77 ইয়াৰ্ছ হৈ যোৱাৰ পিছতো আমাৰ বহুতখিনি যিবিলাক বাৰ্থ ৰাইট বুলি কয়, কনষ্টিটিউচনেল ৰাইট বুলি কয়, সেইখিনি আমি বঞ্চিত হৈ আছোঁ আজি ডেটত। আৰু আমি সদায় গম পাই আছোঁ যে অসম চৰকাৰে আমাক সদায় এক্সপ্লইটে কৰি আছে,
সদায় আমাক ডিছক্ৰিমিনেটে কৰি আছে সেই কেনেকৈ ডিছক্ৰিমিনেট যদি আপোনালোকে মোক সোধে মই আপোনালোকক দুটা উদাহৰণ দিম এটা উদাহৰণটো আপোনালোকে চাগে পাহৰি যাব পাৰে মই আপোনালোকক ৰিমাইণ্ড কৰিছোঁ কৃতি কমল বৰা নগাঁৱৰ যিজন আছিলে আপোনাৰ ষ্টুডেণ্ট লিডাৰ তেখেতক পুলিচে ফেক কাউণ্টাৰ কৰিছিলে গাইলি হ'ল উইদিন 3 months তেখেতৰ স্পেচিয়েল হাই লেভেল কমিটি গঠন কৰি দিয়াৰ পিছত তেখেতৰ ইণ্টায়াৰ ফেক্টছ এণ্ড ডাটাছটো কালেক্ট কৰাৰ পিছত তেখেতে ৰিলিফ পালে সেইজন পুলিচ অফিচাৰক এজ পাৰ দ্য ল' তেখেতক পানিছমেণ্ট দিলে আৰু অসম গভৰ্ণমেণ্টে কৃতি কমলক কম্পেনচেশ্যনো দিলে বুলি আমি গম পাইছোঁ এট দ্য ছেইম টাইম ট্ৰাইবেল ছোৱালীবিলাকক ৰেপ হৈ আছে ট্ৰাইবেল মানুহবিলাকক আপোনাৰ ফেক কাউণ্টাৰ কৰি আছে তাত আমি এতিয়ালৈকে জাষ্টিছ পোৱা নাই ফৰ এক্সাম্পল আজিলৈকে জোনমণি ৰাভাৰ কেছটো আজিলৈ গভৰ্ণমেণ্টে সম্পূৰ্ণ ইনভেষ্টিগেট কৰিব পৰা নাই আৰু এটা কেছ কৈ দিছোঁ এইটো যোৱা বছৰ কেছ বৰচিং টিছো বুলি কয় ফৰেষ্টাৰখিনি তেখেতক ফেক কাউণ্টাৰ কৰি মাৰিলে আজিলৈকে চাৰ্জশ্বিট এইটো কৰা নাই আছাম গভৰ্ণমেণ্টে আমাক জানি বুজি ডেলিভাৰেটলি উইলফুলি তেখেতসকলে নেগলেক্ট কৰি আছে কেনেকৈ নেগলেক্ট বুলি যদি কয় কিয় চাৰ্জশ্বিট সিমান দিন নালাগে নহয় সেইটোৱে এটা এক্সাম্পল য'ত আমাক ডিছক্ৰিমিনেট কৰা আৰু এজ পাৰ দ্য এট্ৰচিটি এক্ট মতে পুলিচ অফিচাৰক এজ পাৰ দ্য আপোনাৰ নেশ্যনেল যিটো মিটিং হৈছে দিল্লীত সেইমতে চেনচিটাইজ কৰিব লাগিছিলে অসমৰ পুলিচ অফিচাৰসকলক এট্ৰচিটি এক্টটো লৈ পেলাই চেনচিটাইজ নকৰাৰ কাৰণে বহুতখিনি ট্ৰাইবেল মানুহৰ কেছখিনিত এট্ৰচিটি এক্ট প্ৰভিজনটো কেতিয়াও এই পুলিচসকলে যিবিলাক IC হওক OC হওক তেখেতসকলে এট্ৰচিটি এক্ট প্ৰভিজনটো FIRত কেতিয়াও এড নকৰে দিছ ইজ হাউ উই আৰ ডিপ্ৰাইভ ফ্ৰম দ্য জাষ্টিছ बे ससे भिडिअखौ नायनानै निस्सय रायजो राजा नोंथांमोना हमनो हाबाय जे आसाम सरकारा आसामाव थानाय जिथु ट्राइबेलफोर STफोर बिसोरखौ माबायदि माने बिमा बाथुलनि नोजोरजों नायो माबायदि नासयो बिथांमोननि मोन्थायखौ माबायदि माने लाखुमानानै दोनो बेफोरनि सोमोन्दै एसेबाबो मिथिबाय